আজি কম নিশ্চয় মই এটা সংলাপ ক'ব বিচাৰিছোঁ যে 40,000 মানুহ খৰপাৰাৰ ফ্ৰেণ্ডছ ক্লাবে আয়োজন কৰা দশেৰা ৰাৱণ বধ অনুষ্ঠানত এদিন মৰমৰ কাৰণে ৰত্নাকৰ পৰা বাল্মীকি হৈছিলোঁ আৰু আজি মৰমৰ কাৰণে আকৌ এবাৰ বাল্মীকিৰ পৰা ৰত্নাকৰ হ'ম খৰপাৰাত ৰাৱণ বধিবলৈ যথেষ্ট সুন্দৰ পৰিৱেশ আমি ৰত্নাকৰ এতিয়া আহি যিটো খৰপাৰা ফ্ৰেণ্ডছ ক্লাবে আয়োজন কৰিছে আমাক নিমন্ত্ৰণ কৰিলে আমাক আহিলোঁ ৰত্নাকৰ প্ৰমোশ্যন কৰিবলৈ ৰাইজৰ সঁহাৰি যথেষ্ট পাইছোঁ আমি 11 তাৰিখৰ অন এণ্ড অফ আমি কৰি আহি আছোঁ আৰু মই এটা কথাই কওঁ মানুহৰ ৰত্নাকৰ প্ৰতি যিটো আগ্ৰহ চাবৰ কাৰণে নিশ্চয় পৰিৱেশটো দেখি ভালেই লাগিছে 11 অক্টোবৰ ৰত্নাকৰ ৰিলিজ হ'ব আকৌ কওঁ আহক আৰু ৰত্নাকৰ ছবিখন চাওক আৰু মই যথেষ্ট আশাবাদী নিশ্চয় মোৰ কাৰণে প্ৰথম সেইকাৰণেতো এটা সংলাপ কৰিছোঁ নিশ্চয় ৰাৱণ বধৰ এই অনুষ্ঠানটো মোৰ কাৰণে একেবাৰে নতুন বা আমাৰ ৰত্নাকৰ টীমৰ কাৰণে একেবাৰে নতুন আৰু মই এনেকুৱা পৰিৱেশ প্ৰথম দেখা পাইছোঁ 40,000 মানুহৰ আগত আমি ৰাৱণ বধ কৰিছোঁ ৰত্নাকৰক যিমান বেয়া শক্তি আছে বৰ্তমান যুগৰ সেই শক্তি যাতে বিনাশ হওক মই যতীন বৰাই ৰত্নাকৰৰ হৈ মই কৈছোঁ সেইকাৰণে এটা সংলাপ কৈছিলোঁ যে এদিন মৰমৰ কাৰণে ৰত্নাকৰ পৰা বাল্মীকি হওক আৰু আজি মৰমৰ কাৰণে আকৌ বাল্মীকিৰ পৰা ৰত্নাকৰ হৈছোঁ বৰ্তমান যুগৰ বেয়া বস্তু নাশ কৰিবলৈ ধন্যবাদ